দাদা বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বিশেষ সুখবৰ প্ৰকাশ পাইছে, য'ত মৰগীয়া বানচ 2% বৃদ্ধি ঘোষণা কৰি দিছে। হয় দাদা বাইদেউসকল, আপোনালোকে ঠিকই শুনিছে। যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব। আৰু আমি ক'বলৈ ওলাইছোঁ যে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে এই সুবিধা কেতিয়া লাভ কৰিব আৰু কেইমাহৰ এৰিয়া লাভ কৰিব সেয়া আমি ক'বলৈ ওলাইছোঁ। দাদা বাইদেউসকল, আজি 28 মাৰ্চ তাৰিখে কেন্দ্ৰীয় কেবিনেটে 2% মৰগীয়া বানচ বৃদ্ধি কৰিছে আৰু এই ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলে কেতিয়া লাভ কৰিব সেয়া সকলো আমি ক'ম। যিহেতু কেন্দ্ৰীয় চৰকাৰে আজি ঘোষণা কৰিলে আৰু কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ 7-8 দিনমান পিছতেই আৰু এই সপ্তাহৰ অসম চৰকাৰৰ পৰৱৰ্তী কেন্দ্ৰীয় বৈঠক আছে আৰু এই বৈঠকতেই আপোনালোকৰ মৰগীয়া বানচ 2% বৃদ্ধিৰ কথাও ঘোষণা কৰিব আৰু যিটো আপোনালোকৰ বৃদ্ধি হ'ব আৰু এই অহা বহাগ বিহুৰ সময়তে এপ্ৰিল মাহৰ দৰমহাৰ সৈতে আপোনালোকে বৰ্ধিত দৰমহা আৰু পেঞ্চন লাভ কৰিব আৰু আপোনালোকে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ আপোনালোকে এৰিয়াৰো লাভ কৰিব। তো দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।